নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প বইজ ইউটিউব চেনেল। বন্ধুসকল, গ্ৰাহকৰ ধন সুৰক্ষিত কৰি ৰাখিবলৈ এইবাৰ বিনোদৰ জৰিয়তে SBIয়ে দিলে বাৰ্তা। বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি নাম বিনোদ। সকলোৰে পৰিচিত নাম হৈ পৰিছে বিনোদ। ফেচবুক, ইনষ্টাগ্ৰামৰ উপৰিও টুইটাৰতো বিনোদৰ নামত টুইট কৰা পৰিলক্ষিত। বাৰ্তা পঠোৱাৰ পৰা আৰম্ভ কৰি ফেচবুকৰ ফটোত কমেণ্ট দিয়ালৈকেও ব্যৱহাৰ হৈছে বিনোদৰ নাম। এইবাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াই বিনোদৰ জৰিয়তে গ্ৰাহকৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে। অনলাইন বেংকিংৰ ক্ষেত্ৰত জনতাক সুৰক্ষিত কৰিবলৈ এইবাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াই অন্য ধৰণে টুইট কৰা দেখা যায়। বেংকটোৱে লিখিছে যে বিনোদে ছ'চিয়েল মিডিয়াত নিজৰ নাম শ্বেয়াৰ কৰি ভাল পাইছিল, কিন্তু কেতিয়াও বেংকৰ তথ্য পাতি শ্বেয়াৰ কৰা নাছিল। বন্ধুসকল, ২ নম্বৰ খবৰটোৱে হৈছে অক্টোবৰত আকাশত দেখিবলৈ পাব বিৰল দৃশ্য। এইবাৰ সুযোগ হেৰুৱালে ৰ'ব লাগিব ২০৩৯ চনলৈ। অক্টোবৰৰ ৩১ তাৰিখে আকাশত দেখিবলৈ পাব এক বিৰল দৃশ্য। পিছে এই বিৰল দৃশ্য দেখাৰ সুযোগ যদি এইবাৰ হেৰুৱায়, তেন্তে ৰ'ব লাগিব ২০৩৯ চনলৈ। ২০২০ বৰ্ষটোত কৰোনাৰ বাবে কোনো এটা শুভ কাম নহ'লেও অক্টোবৰ মাহত হ'বলৈ গৈ আছে এক বিৰল মহাজাগতিক ঘটনা। অতি দুৰ্লভ চন্দ্ৰমা দেখিবলৈ পাব আকাশত, যাক নীলা চন্দ্ৰমা বা ব্লু মুন বুলিও কোৱা হয়। এই ব্লু মুন অতিকে অসামান্য। পিছে এই নীলা চন্দ্ৰ ২০২০ চনত দেখা দি আৰু পুনৰ ২০৩৯ চনতহে দেখা দিব। অৰ্থাৎ ১৯ বছৰ ৰ'ব লাগিব পুনৰ এনে বিৰল ঘটনাৰ সাক্ষী হ'বলৈ। নাছাৰ ফালৰ পৰা কোৱা অনুসৰি অধিকাংশ এনে নীলা চন্দ্ৰ হালধীয়া বা বগাহে দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰৰ নীলা চন্দ্ৰটো বিশেষ হ'ব। বন্ধুসকল, ৩ নম্বৰ খবৰটোৱে হৈছে আলিয়া ভট্টৰ নতুন ছবি চৰক 2ৰ ট্ৰেইলাৰ মুক্তি। লাইকতকৈ বেছি পালে ডিছলাইক। অৱশেষত ১২ আগষ্টত মুক্তি লাভ কৰিলে আলিয়া ভট্ট, সঞ্জয় দত্ত আৰু আদিত্য ৰয় কাপুৰৰ নতুন ছবি চৰক 2ৰ ট্ৰেইলাৰ। ছবিখনৰ ট্ৰেইলাৰত থ্ৰিলাৰ আৰু ৰোমাঞ্চ দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে মুক্তি লাভ কৰা ছবিখনৰ ট্ৰেইলাৰ বৰ্তমান সময়লৈকে ৮ লাখতকৈ অধিক লোকে চাইছে। কিন্তু আচৰিত কথা এয়ে যে ছবিখনৰ ট্ৰেইলাৰত লাইকতকৈ বেছি ডিছলাইক আহিছে। উল্লেখ্য যে ভিডিঅ'টিত ৬৫,০০০ লাইক অহাৰ বিপৰীতে ৭ লাখতকৈ বেছি ডিছলাইক আহিছে। এই ছবিখনৰ ট্ৰেইলাৰত সঞ্জয় দত্তৰ অভিনয় বহুতে ভাল পাইছে। কিছুমানে লিখিছে যে এয়া কেৱল সুশান্তৰ বাবেহে কৰিছে। চৰক 2ৰ কাহিনী ১৯৯১ চনৰ চৰকৰ লগত মিল আছে। চৰক 2ৰ নিৰ্দেশনা কৰিছে মহেশ ভট্টে। ছবিখন মুক্তি লাভ কৰিব ২৮ আগষ্টত। উল্লেখ্য যে সুশান্তৰ মৃত্যুৰ পিছত আলিয়া ভট্ট বিতৰ্কৰ মাজলৈ আহিছিল। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।